এভৰিৱান কি খবৰ সকলে আশা কৰো সকলোৰে ভাল মই সংগীতে মোৰ এটা নতুন ভিডিঅলে আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মই এটা আচাৰৰ ভিডিঅ লৈ আহিছো হয়তো আপোনালোকে সকলে আচাৰ খাই ভাল পায় নহয় জানো আৰু ঘৰত বনোৱা আচাৰখনৰ সোৱাদে বেলেগ আহকচোন আমি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো মই আজি আচাৰ বনাবলৈ লৈছো ৰূপহী থেকেৰাৰ পৰা আপোনালোকে হয়তো ইয়াক বিভিন্ন ঠাইত বিভিন্ন নামেৰে ক'ব পাৰে মই ৰূপহী থেকেৰা বুলিয়ে জানো যদি আপোনালোকে বেলেগ নাম জানে তেনেহলে কমেন্ট কৰি জনাব মই এতিয়া এইখিনি ভালদৰে ধুই লৈছো আৰু তাৰ পৰা ৰ'দত ভালকৈ শুকাবলৈ দিম এয়া মই ভালদৰে ৰ'দত শুকুৱাই ললো তাৰ পৰা মই এতিয়া ভালদৰে মই ভিডিঅ'ত দেখুৱাৰ ধৰণে কাটি লৈছো ভিতৰৰ গুটিটো আপোনালোকে উলিয়াই দিব আপোনালোকে ইয়াতকে অলপ ডাঙৰ সাইজ কৰিও কাটি ল'ব পাৰে মই ইমানটো জোখতে কাটি লৈছো মই গুটেইখিনি এনেদৰে কাটি লম এয়া সব মই গুটেইখিনি এনেদৰে কাটি ললো আচাৰ বনাবৰ বাবে মছলা লাগিব ৰেড চিলি পাউডাৰ পাঁচফোৰণ কাশ্মীৰী পাউডাৰ আৰু অকণমান জিৰা গুড়ি এতিয়া মই ইয়াত হালধি গুড়ি সানি লৈছো আৰু মই সোৱাদ অনুসৰি নিমখ দিছো এতিয়া মই গেছত এখন কেৰাহী পাতি লৈছো আৰু মই তাত মিঠাতেল দিছো এতিয়া মই পাঁচফোৰণখিনি দি দিছো তেল গৰম হোৱাৰ লগে লগে তাৰ পিছত মই অকণমান লৰাই দিছো এতিয়া মই এটা ভোট জলকীয়া দিছো যদিহে আপোনালোকে দিব নিবিচাৰে তেনেহলে দিব নালাগে এতিয়া মই থেকেৰাখিনি ইয়াত ঢালি দিছো আৰু অকণমান সময় 2 মিনিটৰ পৰা 3 মিনিট সময় আপোনালোকে ভাজি থাকিব ইয়াত মই এতিয়া অকণমান এড কৰিছো চেনি মিঠা সোৱাদটো আহিবৰ বাবে যিহেতুকে এই থেকেৰাবিধ বহুত টেঙা হয় আপোনালোকে দিব নোখোজিলে দিব নালাগে আৰু মই এতিয়া মছলাখিনি ইয়াত দি দিছো আৰু তাৰ পৰা ভালদৰে লৰাই দিছো আৰু এতিয়া মই ইয়াত এড কৰিছো অকণমান ভিনেগাৰ এটো অপচনেল হয় যদি আপোনালোকে দিব নোখোজে তেনেহলে দিব নালাগে এয়া সব আপোনালোকে এনেকুৱা এটা কালাৰ হালকে ভাজিলে হ'ব আৰু মই এতিয়া বাটি এটাত উলিয়াই দেখাইছো কিমান ধুনীয়া গোন্ধাইছে আপোনালোকে ভাতৰ লগত খাব পাৰে আৰু মই এতিয়া এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই দিছো মোৰ ভিডিঅটো চাই ভাল লাগিলে তেনেহলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ সকলো ভিডিঅ' নটিফাই হৈ থাকিব নহয় জানো